প্ৰিয় দৰ্শক, প্ৰথমে এই ভিডিঅ'টো চোৱাৰ বাবে আপোনালোক সকলোকে বহুত বহুত ধন্যবাদ। যদি আপুনিও শ্ৰীকৃষ্ণৰ ভক্ত আৰু জীৱনত শান্তি, শক্তি আৰু সমাধান বিচাৰে, তেনেহ'লে এই ভিডিঅ'টো শেষলৈকে চাওক। কাৰণ আজি মই যিখিনি কথা ক'বলৈ ওলাইছোঁ, এয়া কেৱল শব্দ নহয়, এয়া হৈছে জীৱনৰ পথ, ভগৱান শ্ৰীকৃষ্ণৰ বাণী। ভগৱান শ্ৰীকৃষ্ণই বাৰে বাৰে কৈছে যে মানুহে নিজৰ কৰ্মৰ দ্বাৰাই মহান হয়। আৰু এই কথাষাৰ বুজিবলৈ আজি আমি শিকিম ভাগৱত গীতাৰ অনুপ্ৰেৰণামূলক 11টা চিন্তা বা বিচাৰ। প্ৰতিটো ভাৱৰ সৈতে এটা অভিজ্ঞতা, যিয়ে আপোনাৰ জীৱনৰ বহু প্ৰশ্নৰ উত্তৰ দিব। যদি আপুনিও সাজু হৈছে, আহক আমি শ্ৰীকৃষ্ণৰ সৈতে এই যাত্ৰা আৰম্ভ কৰোঁ। আৰু যদি আপুনিও শ্ৰীকৃষ্ণক ভাল পায়, তেন্তে কমেণ্টত জয় শ্ৰীকৃষ্ণ লিখিবলৈ নাপাহৰিব। নম্বৰ 1, নিজৰ কৰ্তব্য কৰা আৰু ফলৰ বিষয়ে চিন্তা নকৰিবা। ভগৱান শ্ৰীকৃষ্ণই বাৰে বাৰে কৈছে, তাৰমানে তোমাৰ কেৱল কৰ্তব্য কৰাৰহে অধিকাৰ আছে, ফলাফলৰ ওপৰত অধিকাৰ নাই। কল্পনা কৰকচোন, যদি কোনো কৃষকে বীজ সিঁচাৰ আগতেই এই চিন্তাত ডুব যায় যে ফচল ভাল হ'ব নে নহয়, তেওঁ পথাৰত গুটি সিঁচিব পাৰিবনে? যিজনে ফলৰ চিন্তা নকৰাকৈ নিজৰ কৰ্তব্য পালন কৰে, তেওঁই প্ৰকৃত যোগ্য ব্যক্তি। নম্বৰ 2, মানুহ নিজৰ বন্ধু হয় আৰু নিজৰ শত্ৰু হয়। আপুনি কেতিয়াবা ভাবিছেনে, কিছুমান মানুহে কঠিন পৰিস্থিতিটো হাঁহি থাকে আৰু কিছুমান মানুহে আৰামৰ জীৱন পায়ো চিন্তিত হৈ থাকে। কিয় বাৰু? ভগৱান শ্ৰীকৃষ্ণই কৈছিল যে মানুহে নিজকে উন্নত কৰিবও পাৰে বা নিজকে খালত পেলাবও পাৰে। মনৰ ওপৰত জয়ী হোৱাটোৱেই আটাইতকৈ ডাঙৰ জয়। এটা শান্ত মনৰ অধিকাৰী তেতিয়া হ'ব পাৰিব য'ত কোনো আশা নাই। যেতিয়া আমি কাৰোবাৰ পৰা আশা কৰোঁ আৰু যদি সেই আশা পূৰণ নহয়, তেতিয়া বহুত কষ্ট হয়। ভগৱান শ্ৰীকৃষ্ণই কৈছে, যিজনে আনৰ ওপৰত আশা আৰু ভৰসা কৰিবলৈ এৰি দিয়ে, তেওঁই জীৱনত সঁচাকৈ সুখী। যদি কোনোৱে আমাক ভালদৰে সঁহাৰি নিদিয়ে, আমি দুখী হৈ যাওঁ। যদি আমি কাৰোবাক সহায় কৰোঁ আৰু তাৰ বিনিময়ত আমাক ধন্যবাদ নিদিয়ে, তেনেহ'লে আমাৰ হৃদয়ত আঘাত লাগে। কিয়? কাৰণ আমাৰ আশাবোৰে আমাৰ শান্তি খাই পেলায়। নম্বৰ 3, ভগৱান শ্ৰীকৃষ্ণই কৈছে যে খঙৰ ফলত বিভ্ৰান্তিৰ সৃষ্টি হয় আৰু বিভ্ৰান্তিয়ে বুদ্ধি নষ্ট কৰে। এজন ব্যক্তিৰ খঙে প্ৰথমে নিজকে জ্বলায়। যেতিয়া বুদ্ধি হেৰাই যায়, তেতিয়া ধ্বংস নিশ্চিত। নম্বৰ 4, যদি কোনোৱে কিবা এটা ক'লেই আমি লগে লগে উত্তৰ দি দিওঁ, সাধাৰণ কথাটোৱে ডাঙৰ সমস্যা হৈ পৰিব পাৰে। আৰু যদি আমি অলপ সময় থমকি ৰৈ অলপ হাঁহি মাৰি দিওঁ, কথাটো তাতে সমাপ্ত হয়। নম্বৰ 5, যি ঘটি আছে ভালৰ বাবেই ঘটি আছে আৰু পাছত যি ঘটিব সকলো ভালেই হ'ব। ভগৱান শ্ৰীকৃষ্ণই কৈছে যে আপুনি নাজানে, কিন্তু মই জানো আপোনাৰ বাবে কি ভাল। নম্বৰ 6, প্ৰতিটো আত্মাই অমৰ। যেতিয়া নিজৰ কোনোবাই আমাক এৰি সংসাৰ ত্যাগ কৰে, তেতিয়া হৃদয়খন ভাঙি যায়। কিন্তু ভাগৱত গীতাই শিকাইছে যে মৃত্যু শেষ নহয়, ই এক নতুন যাত্ৰাৰ আৰম্ভণি। যেতিয়া আমি কাৰোবাক হেৰুৱাওঁ, মনত ৰাখিব তেওঁলোকৰ আত্মাই নতুন জীৱন লাভ কৰিছে। নম্বৰ 7, আপুনি যেনেকুৱা ভাবিব তেনেকুৱাই হ'ব। জীৱনৰ শেষত এজন মানুহে যি চিন্তা কৰে, তেওঁৰ পৰৱৰ্তী জন্ম তেনেধৰণেই হ'ব। আপুনি মনত যি বিশ্বাস কৰে, সেয়াই আপোনাৰ বাবে বাস্তৱ হৈ পৰে। নম্বৰ 8, প্ৰকৃত ভক্ত হ'ল সেইজন যিয়ে মোক প্ৰতিটো পৰিস্থিতিত স্মৰণ কৰে। ভগৱান শ্ৰীকৃষ্ণই কৈছে, প্ৰতিটো পৰিস্থিতিত মোক মনত ৰখা ব্যক্তিজনক মই কেতিয়াও এৰি নাযাওঁ। নম্বৰ 9, অহংকাৰ বিনাশৰ দুৱাৰ। ভগৱান শ্ৰীকৃষ্ণই কৈছে যে মই বিনয়ীজনক ভাল পাওঁ আৰু দাম্ভিক বা অহংকাৰীজনক আঁতৰাই ৰাখোঁ। যিজনে নিজকে পৰাস্ত কৰে, তেওঁ পৃথিৱীক জয় কৰে। নম্বৰ 10, প্ৰত্যেক পৰিস্থিতিত সুস্থিৰ হৈ থাকক। যিজনে সুখ দুখ, লাভ লোকচান, জয় আৰু পৰাজয়ত একে থাকে, তেওঁ এজন জ্ঞানী লোক। নম্বৰ 11, যি মোক হৃদয়ৰ পৰা মাতে, মই তেওঁৰ হৈ পৰোঁ। ভাগৱত গীতাত ভগৱান শ্ৰীকৃষ্ণই কৈছে, যিজনে মোক মৰমেৰে হৃদয়ৰ পৰা এখিলা পাত, এপাহ ফুল, এটা ফল অথবা পানীও আগবঢ়ায়, মই গ্ৰহণ কৰোঁ। প্ৰিয় দৰ্শক, ভাগৱত গীতাৰ এই 11টা অমৃতবাণী, যিয়ে জীৱনৰ প্ৰতিটো মূৰতে এগছি চাকিৰ দৰে পোহৰ দিয়ে। যদি এই ভিডিঅ'টোত আপুনি কিবা এটা শিকিছে বা অনুভৱ কৰিছে, তেন্তে ভিডিঅ'টো লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।